তো আপোনালোকক জনাওঁ যে আমি যিসকলে কনভকেশ্যনৰ কাৰণে ৱেইট কৰি আছিলোঁ, বহুত ধৰণৰ কুৱেশ্যন আহিছিলে কনভকেশ্যনক লৈ পেলাই। তো ইয়াত ন'টিচ আহি গ'ল যে এইবাৰ 20 কনভকেশ্যনটো 3/6/2022, ডেট মিনছ 3 তাৰিখে এইটো ন'টিচ আহিছে যে কনভকেশ্যনটো আপোনালোকে দেখিছে, ইয়াত ন'টিফিকেশ্যনটো দি থোৱা আছে যে the 20 convocations of ডিব্ৰুগড় University is scheduled on June 28, 2022 for smooth conduct of the various events of the convocations. তো আপোনালোকে গম পাইছে যে ফাইনেলি ইয়াৰ ডেট আহিলে, কনভকেশ্যন কেতিয়া হ'ব, কোন তাৰিখে হ'ব, বহুতে কুৱেশ্যন কৰিছিলে। তো সেইসকলকে জনাইছোঁ যে কনভকেশ্যন হ'ব জুনৰ 28 তাৰিখে। তো ইয়াত আপোনালোকে দেখিছে যিসকল কমিটিৰ আণ্ডাৰত এই বস্তুটো অনুষ্ঠিত হ'ব, কনভকেশ্যনছটো অনুষ্ঠিত হ'ব, সেই কমিটিখিনিও ইয়াত ধুনীয়াকৈ দি থোৱা আছে। আপোনালোকক মই PDF যিটো লিংক হয় সেইটো মই দি দিম বাৰু, ক'ত কেনেকৈ দিব লাগিব। তো ইয়াৰ টেনশ্যনৰ কোনো কথা নাই। তো অল দ্য বেষ্ট। আপোনালোকক সকলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিতে লগ পাম চাগে জুনৰ 28 তাৰিখে। তো এয়া এতিয়াৰ পৰা সাজু হওক। জানো এক্সাইটমেণ্ট সকলোৰে থাকেই কনভকেশ্যনটো লৈ পেলাই, মোৰো হৈ আছে। তো সেইটো কাৰণে মই যেতিয়াই এইটোৰ খবৰ পাইছোঁ বা মই ন'টিচখন পাইছোঁ, লগালগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো অ'কে দেন। তো আপোনালোকৰ যিসকলে কে হেণ্ডিকৰ আণ্ডাৰত BA কৰি আছে, BSc কৰি আছে, সেইসকলৰ কাৰণে এখন ন'টিচ আহিছিলে। তাত আপোনালোকৰ যিসকলৰ থাৰ্ড ছেমিষ্টাৰ এক্সাম আছিলে, BA থাৰ্ড ছেমিষ্টাৰ, সেইসকলৰ কাৰণেই এখন স্পেচিয়েল ন'টিচ বা ন'টিফিকেশ্যনছ আহিছে। মই আপোনালোকক জনাই দিছোঁ যে ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ কোৰ্চ এণ্ড বেক যোনেই হওক, সেইসকলে মক টেষ্ট 7 তাৰিখে দিব লাগিব 11টা বজাত ৰাতিপুৱা। ইয়াত আপুনি দেখিছে ইন কণ্টিনিউশ্যনছ অফ দ্য আৰ্লিয়াৰ ন'টিফিকেশ্যনছ KKHSOU COE অনলাইন এক্সাম 2022-006 dated 19/5/2022. The mock test for online degree third semester new course examination 2021 will be conducted on 7/6/2022 Tuesday at 11 AM. Duration 2 hours. তো আপোনালোকে এই ন'টিচখন দেখি পেলাই চাগে গম পাইছেই যে আপোনালোকৰ যিসকলৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ হয়, সেইসকলৰ কাৰণে এটা মক টেষ্ট মক টেষ্ট দিব লাগিব আপোনালোকে ফাইনেল এক্সামটোৰ আগত। সেইটো দিব লাগিব আপোনালোকে 7 তাৰিখে 11টা বজাত, মানে জুনৰ 7 তাৰিখে 11টা বজাত দিব লাগিব। আৰু এইটো আপোনালোকে চিম্পলি বুজাই দিছোঁ, এইটো আপোনালোকৰ কোনো ধৰণৰ একচুৱেল এক্সাম নহয়, জাষ্ট মক টেষ্ট মিনছ আপোনালোকে এটা আপোনালোকৰ এক্সাৰচাইজৰ কাৰণেই দিয়া হৈছে, যাতে আপোনালোকৰ ফাইনেল যেতিয়া এক্সাম হ'ব অনলাইন, তেতিয়া আপোনালোকৰ যাতে প্ৰব্লেম নহয়, আৰু আপোনালোকে যাতে যি প্ৰব্লেম হয় যাতে এই মক টেষ্টটোতে আপোনালোকে গোটেই কথাখিনি গম পায়, কেনেকৈ ব্ৰাউজাৰত গৈ পেলাই কেনেকৈ অ'পেন কৰিব লাগিব। তো চিন্তা কৰিবলগীয়া কোনো কথা নাই। ইয়াত ধুনীয়াকৈ জাষ্ট মানে মক টেষ্টটো সেইটো কাৰণেই পতা হৈছে যে আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে, কিবা ডাউট থাকে, তেতিয়া এই মানে মক টেষ্টতে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আৰু আপোনালোকে মক টেষ্টটো দিওঁতে A4 চাইজ পেপাৰত দিব লাগিব। তাত আপোনালোকৰ 50টা কুৱেশ্যন থাকিব, মানে 50 নাম্বাৰৰ দেয়াৰ উইল বি 50 নাম্বাৰ অফ MCQs। তাত 50 নাম্বাৰ্ছৰ আপোনালোকৰ MCQs কুৱেশ্যনছ থাকিব, ডেট মিনছ মাল্টিপল চইচ কুৱেশ্যনছ এণ্ড 2 লং কুৱেশ্যনছ থাকিব। আৰু তাৰ ওপৰিঞ্চি আপোনালোকৰ 2টাহে লং কুৱেশ্যনছ দিয়া হ'ব। আৰু লং কুৱেশ্যনছৰ কাৰণে আপোনালোকে বহুত বিশেষ একো মানে কাগজ ল'ব নালাগে। তাত আপোনালোকে A4 চাইজ পেপাৰ লৈ ল'ব, আৰু আপোনালোকে ৰুল পেপাৰো ইউজ কৰিব পাৰিব, কোনো কথা নাই। মেক্সিমাম খালি 6 পেজেছ হ'ব লাগিব, তাতকৈ বেছি হ'লে প্ৰব্লেম হৈ যায়, কাৰণ কি PDF ফাইলটো ডাঙৰ হয়, স্কেনিং কৰোঁতে অলপ টাইম লাগে, বা এইখিনি নাযাব পাৰে, কিবা টেকনিকেল ইছ্যুজ থাকিব পাৰে। সেইটো কাৰণে আপোনালোকক এটা ৰুল বান্ধি দিছে যে মেক্সিমাম 6 পেজেছহে এলাউ কৰিব। তো আপোনালোকে তাৰ কাৰণে স্কেনাৰ
প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু PDF ফাইলটো আপোনালোকে চাগে চবেই বনাব জানেই আৰু যদি বনাব নাজানে তেতিয়া আজিয়ে ভিডিঅ'টো চাই পেলাই মোক ক'ব তেতিয়া মই আপোনালোকক শিকাই দিম PDF ফাইল কেনেকৈ বনায় আৰু আনচাৰ্ছ উইথ দেয়াৰ অ'ন হেণ্ড ৰাইটিং আৰু আপোনালোকৰ নিজৰ হেণ্ড ৰাইটিঙৰ হ'ব লাগিব প্ৰিণ্টেড বা টাইপ কপি এইবিলাক কোনো ধৰণৰ একচেপ্টেবল নহ'ব আপোনালোকে নিজৰ হাতেৰে লিখি পেলাই আপোনালোকে সেই মানে লিংকটোত গৈ পেলাই আপলোড কৰিব লাগিব সেয়াই আছিলে তো আপোনালোকে কিবা বুজি নাপালে সুধিব আৰু আপোনালোকে চবে ক্ৰ'ম ব্ৰাউজাৰতে গৈ পেলাই এইটো অ'পেন কৰিলে হৈ যাব লিংকটো আৰু যদি লিংকটো পোৱা নাই তেতিয়াও মোক ক'ব লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম ক'ত গ'লে কেনেকৈ হ'ব আপোনালোকে HSOU.com বুলি মাৰি দিলেই হৈ যায় তাতে আহিয়ে যায় গোটেইখিনি তলত লিখা থাকে মই সেইটো আপোনালোকক মই দেখাই দিছোঁ বাৰু ৰ'ব চাই থাকক কেনেকৈ অ'পেন কৰিব লাগিব আৰু যিসকলে তোমালোকে এক্সাম দিবা এক্সাম মক টেষ্টটো দিবাই দিয়াৰ আগত খালি আপোনালোকে যিসকলে দিব সেইসকলে প্ৰথমতে এনৰলমেণ্ট নাম্বাৰটো লৈ ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত যিটো দি থোৱা আছে ইয়াত আপুনি আপোনাৰ নিজৰ লিখিব মানে যিটো এনৰলমেণ্ট নাম্বাৰ আছে লিখাৰ পাছত আপুনি চেক কৰিব চেক কৰাৰ পাছতেই আপোনাৰ তাত চাইন আপ হৈ যাব আৰু চাইন আপ হৈ যোৱাৰ লগে লগে আপুনি এক্সাম দিব পাৰিব কিন্তু এক্সাম দিয়াৰ আগত আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বই লাগিব এনৰলমেণ্ট নাম্বাৰটো লৈ সকলোকে এখন আপোনালোকে যদি এডমিশ্যন লয় এডমিশ্যনত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ এটা থাকেই আৰু এনৰলমেণ্ট নাম্বাৰটো KKHৰ এটাই হয় মানে ফাৰ্ষ্ট চেমটো একেবাৰে লাষ্ট চেমলৈকে এটাই এনৰলমেণ্ট নাম্বাৰ হয় তো আপোনালোকে ইয়াত সেই এনৰলমেণ্ট নাম্বাৰটোৱে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই চাইন আপ কৰিব কৰাৰ পাছত যেতিয়া আপোনাৰ ছাকচেছফুলি হৈ যাব তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে কৰি গৈ থাকিব মই আপোনালোকক লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তাতে আপোনালোকে ক্লিক কৰি পেলাই ৰেজিষ্টাৰ কৰি ল'ব কৰাৰ পাছতে গোটেইখিনি আপোনালোকে গম পাবই ফোন নম্বৰ থাকিব ইমেইল থাকিব পাছৱৰ্ড থাকিব এইখিনি দি পেলাই ধুনীয়াকৈ কামটো কৰি ল'ব তলত একেবাৰে লাষ্টত আহিব ছাকচেছফুলি বুলি তেতিয়া আপোনালোকে এক্সাম দিব পাৰিব কিন্তু এক্সাম দিয়াৰ আগতেই আপোনালোকে এইটো কাম কৰি ল'ব